আহিছোঁ শিৱ মন্দিৰলৈ আৰু কলিয়াবৰৰ হাতীগাঁও শিৱ মন্দিৰ আছে আৰু তো আপোনালোকক দেখাই আছোঁ চাই থাকক কেমেৰা কৰি আৰু লগতে মই পূজা কৰি আহিলোঁ এয়া ফুট আৰু এয়া মোৰ লগত আছে বা আৰু দেখাই আছোঁ কেমেৰা কৰি আমি শৰাই দিলোঁ আজি আৰু এতিয়া সেৱা চেৱা কৰি আহিলোঁ অকণমান বহিছোঁ জিৰণি ঘৰতে আৰু বেকগ্ৰাউণ্ডটো দেখাইছোঁ মানে পৰিৱেশ চাই দিয়া বলবো আজি হৈছে নেক্সট ডে আৰু মই আজি ক'ত আহিছোঁ জানেনে এয়া মোৰ ভণ্টি গুণগুণহঁতৰ ঘৰলৈ আহিছোঁ আৰু তাই মোক একদম নিমন্ত্ৰণ দিছে ভাত খোৱাকৈ আৰু আজি মই ফাইনেলি আহি গ'লোঁ বহুত দিন মাতি আছে আহিব পৰা নাই আৰু আজি আহি গ'লোঁ কিবা এটা কোৱা এয়া আমাৰ ছোৱালীৰ লাজ লাগে পূৰা শুগিছে দেখিছে অৱস্থা নাই আমি আহিছোঁ এতিয়া ফুৰিবলৈ আৰু জেগাডোখৰ একেবাৰে মানে চিনাকি জেগা চবেই চিনি পাব কৈৰল চাৰিআলিলৈ আহি আছোঁ কিবা এটা মানে বস্তু কিনিবলৈ বাইদেউ পূৰা একদম হেপী মোৰ ভাগৰ লাগিছে তাই হেপী হাঁহি পাগল আৰু ডিলাইটতো কিবা খুৱাম বুলি কৈছে আৰু ভোক লাগিলে খোজেই নাযাওঁ আগলৈ মই ডিলাইটত কিবা খাম ন হয়নে তেনেহ'লে আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে আজি মোৰ ভণ্টিয়ে একদম পূৰা দেখিছে মোক কিমান ধুনীয়াকৈ মেহেন্দি আঁকি দিছে চাওকচোন চাওক আৰু কোনোবাই যদি একদম মেহেন্দি আঁকিব বিচাৰে আমাৰ এয়া গুণগুণ বৰদলৈ একদম ধুনীয়াকৈ মেহেন্দি আঁকিব পাৰে এয়া ইমান ধুনীয়াকৈ আঁকিছে দেখিছে আপোনালোকে একদম কণ্টেক্ট কৰিব পাৰে মোক